Hello everyone, welcome to another video. আহিবলগীয়া অসম টেট পৰীক্ষাৰ বাবে বা তাৰ লগত সংগতি ৰাখি আজি আমি অসমীয়া বিষয়ৰ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বিষয়ে কিছু কথা আলোচনা কৰিম। গতিকে ভিডিওটো আপোনালোকে শেষলৈকে চাব। ভিডিওটো চোৱাৰ পিছত যদি ভিডিওটো ভাল পাইছিলে লাইক কৰিব, আপোনালোকৰ মতামত কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু আহিবলগীয়া অসম টেট পৰীক্ষাৰ লগত জড়িত ভিডিওসমূহ আমাৰ চেনেলৰ জৰিয়তে যদি পাব বিচাৰে তেনেহলে আমাৰ চেনেলটো এতিয়াই আপোনালোকে সাবস্ক্ৰাইব কৰি লৈ ল'ব পাৰে আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল অপচনটো সিলেক্ট কৰিবলৈ একদমেই নাপাহৰিব। গতিকে আমি আগবাঢ়িছো, আজি আমি লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বিষয়ে আলোচনা কৰিম। ইতিমধ্যে আপোনালোকক মই কলোৱে কথাখিনি। প্ৰথমে আমি জানিব লাগিব যে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কেতিয়া জন্ম হৈছিল। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ জন্ম হৈছিল 1864 চনত। 1864 চন অৰ্থাৎ 1864 চনৰ 14 অক্টোবৰত তেখেতৰ জন্ম হৈছিল আৰু তেখেতৰ জন্ম হৈছিল আৰু এটা ইম্পৰ্টেণ্ট কথা তেখেতৰ যে তেখেতে ভূমিষ্ঠ নহয় নৌকাস্থ হৈছিল। ভূমিষ্ঠ নহয় নৌকাস্থ হৈছিল, এইটো এটা ইম্পৰ্টেণ্ট কথা। আৰু তেখেতে ক'ত জন্ম হৈছিল যদি সোধে আপোনালোকে ক'ব যে তেখেতে আহতগুৰিত জন্ম হৈছিল। আহতগুৰিত তেখেতৰ জন্ম হৈছিল। জন্মস্থানটো আছিল আহতগুৰি আৰু তেখেতৰ পিতৃৰ নাম আছিল, ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে, এইটো হৈছে তেখেতৰ পিতৃৰ নাম দীননাথ বেজবৰুৱা। তেখেতৰ পিতৃৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু তেখেতৰ মাতৃৰ নামটো ইয়াতে দিয়া হোৱা নাই, তথাপিও আপোনালোকক কৈ দিওঁ মাতৃৰ নাম আছিল তেখেতৰ থানেশ্বৰী দেৱী। মই লিখি দিছোঁ বাৰু, আপোনালোকে চাই ল'ব পাৰিব। থানেশ্বৰী দেৱী, তেখেতৰ মাতৃৰ নাম আছিল থানেশ্বৰী দেৱী। তাৰপিছত এতিয়া আমি শিক্ষা সম্পৰ্কত যাব বিচাৰিছোঁ। তেখেতৰ শিক্ষা, তেখেতে তেজপুৰ, তাৰপিছত তেখেতে লখিমপুৰ, গুৱাহাটী, শিৱসাগৰ এইকেইখন জেগাত তেখেতে শিক্ষা গ্ৰহণ কৰিছিলে। প্ৰৱেশিকা পৰীক্ষাত সুখ্যাতিৰে তেখেতে উত্তীৰ্ণ হৈছিলে। উত্তীৰ্ণ হৈ কলিকতাত প্ৰথমে কি কৰিলে, ৰিপন কলেজত তেখেতে তাৰপিছত তেখেতে চিটি কলেজত, এই কলেজসমূহৰ নাম মনত ৰাখিব, পঢ়ি ফাৰ্ষ্ট ষ্টাৰ্ট আৰু BA পাছ কৰে। তাৰপিছত MA আৰু আইন অধ্যয়ন কৰে যদিও ডিগ্ৰী নোহোৱাকৈ অধ্যয়ন সমাপ্ত কৰে। এইটো এটা ইম্পৰ্টেণ্ট কথা। ইংৰাজ চৰকাৰে তেওঁক মুন্সিফ পদ যাচিছিলে যদিও তাক প্ৰত্যাখ্যান কৰিছিলে। তেখেতে স্বাধীনতা প্ৰয়াসী উচ্চ মনৰ পৰিচয় দিছিলে। কলিকতাত থকা কালতে বেজবৰুৱাদেৱে কলিকতাৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ জীয়াৰী প্ৰজ্ঞা সুন্দৰী দেৱীক তেখেতে বিয়া কৰায়। মানে তেখেতৰ পত্নীৰ নাম আছিল প্ৰজ্ঞা সুন্দৰী, ইয়াতে নিশ্চয় আপোনালোকে দেখা পাইছে, তেখেতৰ পত্নীৰ নাম প্ৰজ্ঞা সুন্দৰী দেৱী। লগত তেখেতে বিবাহ পাশত আবদ্ধ হয়। এতিয়া তেখেতৰ কৰ্মৰাজি সম্পৰ্কে আমি জানিম। বেজবৰুৱাৰ কলিকতীয়া জীৱনে আনে তেওঁলৈ সাহিত্য সাধনাৰ অফুৰন্ত শক্তি, ইয়াতে আৰু অনুপ্ৰেৰণা। ৰোমান্টিক কাব্য দৰ্শনৰ ত্ৰিমূৰ্তি, আমি সৰুতে নিশ্চয় পঢ়িবলৈ পাইছোঁ। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয়? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। এইখিনি আপোনালোকে গম পালে। এই তিনিওজনৰ প্ৰতিষ্ঠাতে আপোনাৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা, এইটো নাম মনত ৰাখিব, অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা আৰু উদয় হয় মুখপাত্ৰ জোনাকী। লঘু অথচ মধুৰ হাস্যৰসৰ ভৰা লিটিকাইৰে সাহিত্যিক জীৱনৰ পাতনি মেলি কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, তাৰপিছত নোমল পাচনি, এই দুখন বেলেগ দেই, নোমল পাচনি আদিৰে অসমৰ বুকুত হাঁহিৰ ৰৌ তোলাৰ মাজেদি কানিয়া সৰপা ঢৌত অসমীয়া জাতিৰ অন্তৰত সঞ্জীৱনী সুধা ঢালি প্ৰাণৰ সঞ্চাৰ কৰিলে। তাৰপিছত এতিয়া আমি কবিতাখিনিলৈ আহিছোঁ। কবিতা পুথিখনৰ নাম হৈছিলে তেখেতৰ কদমকলি, ইয়াতে নিশ্চয় দেখা পাইছে, কবিতা পুথিখনৰ নাম কদমকলি। এইখিনি আপোনালোকে ভালদৰে মনত ৰাখিব। তাৰপিছত আহিছোঁ বীণ বৰাগী, অসম সংগীত আদি শ্ৰেষ্ঠ কবিতাৰ নিদৰ্শন। তাৰপিছত আহিছোঁ ধনবৰ আৰু ৰতনীৰ বেজাৰ আদি গাথা কবিতাকেইটা ৰোমান্টিক ভাৱধাৰাৰ অনুভূতিশীলতা, ভাৱ প্ৰৱণতা, প্ৰকাশ ভংগীমাৰ লীলায়িত গতি আৰু সংবেদনশীলতাৰ চূড়ান্ত নিদৰ্শন। তাৰপিছত বেজবৰুৱাদেৱৰ উপন্যাসসমূহলৈকে আহিছোঁ। বেজবৰুৱাৰ একমাত্ৰ উপন্যাস, নামটো আপোনালোকে মনত ৰাখিব, পদুম কুঁৱৰীয়ে। হৰদত্ত আৰু বীৰদত্ত স্বদেশ প্ৰেমৰ মনোৰম
সাক্ষ্য বহন কৰি এখনি উপভোগ্য উপন্যাস বুলি পৰিগণিত কৰে বাহি তেখেতৰ আলোচনী আছিলে। এতিয়া তেখেতৰ সাধুকথাৰ ফালে আহিছোঁ। সাধুকথাৰ কুকি, বুঢ়ী আইৰ সাধু, ককা দেউতা নাতি ল'ৰা তেখেতৰ মনোৰম সাধুকথাৰ পুথি। তাৰপিছত তেখেতৰ নাটকসমূহৰ বিষয়ে ক'ব বিচাৰিছোঁ। তেখেতৰ নাটকসমূহৰ ভিতৰত চক্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী, পিছত বেলিমাৰ আদি ঐতিহাসিক নাটকৰ যোগেদি বেজবৰুৱাৰ অসম বুৰঞ্জীৰ একোটা উত্থানৰ গৌৰৱোজ্জ্বল অধ্যয়নৰ কাহিনী। এতিয়া বেজবৰুৱাদেৱৰ চুটি গল্পসমূহৰ ওপৰত কিছু কথা ক'ব বিচাৰিছোঁ। সুৰভি, জোনবিৰি, কুহুকলি আদি তেখেতৰ আধুনিক গল্পৰ পুথি। ভদৰী, মুক্তি, লোভ আদি গল্পৰ যোগেদি দৈনন্দিন জীৱনৰ সুখ দুখ, হাঁহি কান্দোন, অনুভূতি আদি তেখেতে সুন্দৰভাৱে দাঙি ধৰিছিলে। তাৰপিছত আহিছোঁ কৃপাবৰ বৰুৱাৰ উভতনি, ভাৱৰ বুৰবুৰণি আদি নানাবিধ প্ৰবন্ধৰ পুথি। ভাৱগধুৰ ৰচনাৰ ভিতৰত শংকৰদেৱ, শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ এই দুখন একেখনেই পুথি হয়, শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ। তত্ত্বকথা, কৃষ্ণকথা আদি বৈষ্ণৱ ভাৱধাৰাৰ উচ্চ স্তৰৰ সুন্দৰ সুন্দৰ সমালোচনাৰ পুথি। মোৰ জীৱন সোঁৱৰণ এইখনৰ দুটা খণ্ড আছে। মোৰ জীৱন সোঁৱৰণ প্ৰথম খণ্ড হৈছিলে 1945 চন আৰু দ্বিতীয় খণ্ড, এইটো প্ৰথম খণ্ড, আৰু দ্বিতীয় খণ্ডটো 1961 চন। তাৰপিছত আহিছোঁ তেখেত হৈছিল সাহিত্য সভাৰ সভাপতি 1924 চনত। 1924 চনত তেখেতে সাহিত্য সভাৰ সভাপতিত্বৰ গুৰু দায়িত্ব তেখেতে বহন কৰিছিলে। তাৰপিছত তেওঁৰ পিতৃ দীননাথ বেজবৰুৱাৰ জীৱনচৰিত ডাঙৰীয়া দীননাথ বেজবৰুৱা গ্ৰন্থখনেও সোণত সুৱগা চৰোৱা এখনি মহৎ গ্ৰন্থ। এতিয়া আহিছোঁ তেখেতৰ মৃত্যু। 1938 চনত তেখেতে ইহলীলা সম্বৰণ কৰিছিলে। আপোনালোকক মই তাৰিখটো কৈ দিওঁ যে 1938 চনৰ 26 মাৰ্চত 1938 চনৰ 26 মাৰ্চত তেখেতে ইহলীলা সম্বৰণ কৰিছিলে ডিব্ৰুগড়ত। গতিকে এইখিনি আছিলে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বিষয়ে জানিবলগীয়া কিছু কথা। গতিকে এতিয়া আপোনালোকে মই যিখিনি কথা আপোনালোকক দেখুৱালোঁ, মেইন কথা তেখেতৰ গ্ৰন্থ, কবিতা কি কি লিখিছিলে, তেখেতৰ কৰ্মৰাজি, তেখেতৰ শিক্ষা, তেখেতৰ জন্ম, তেখেতৰ মৃত্যু, এই সম্পৰ্কত আপোনালোকে এটা ধুনীয়াকৈ এই ভিডিঅ'টোৰ পৰা ধুনীয়াকৈ আপোনালোকে এটা নোট বনাই ল'ব। নোট বনাই লৈ মেইন পইণ্টকেইটা, মেইন ইম্পৰ্টেণ্ট পইণ্টকেইটা আপোনালোকে পইণ্ট আউট কৰি যাব, লিখি যাব। আৰু তেনেকৈ আপোনালোকে পৰীক্ষাত পঢ়িলে নিশ্চয় বেজবৰুৱাদেৱৰ বিষয়ে যিয়েই প্ৰশ্ন নাহক আপোনালোকে সেই প্ৰশ্নসমূহ কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোত এইখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছিলে লাইক কৰিব, আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি লওক। আৰু কাৰণ আসাম টেটৰ সম্পৰ্কত আহিবলগীয়া যিখিনি ভিডিঅ' আছে আমি আপোনালোকৰ বাবে দি আহিম, আৰু সেইবোৰ ভিডিঅ' পাবৰ বাবে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনটো ছিলেক্ট কৰিবলৈ একদমেই নাপাহৰিব। আজিলৈ মানে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ ধন্যবাদ, নমস্কাৰ।